সীমান্তত 89 বিএন বিএছএফৰ চিভিক একচন প্ৰগ্ৰেম সম্পন্ন 10 গৰাকী দুখীয়া মহিলাক চিলাই মেচিন প্ৰদান কৰি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ কেদাৰ আড্ডা বিঅপিত অৱস্থিত 89 বেটেলিয়ন সীমান্ত সুৰক্ষা বাহিনী বিএছএফে আজি এক বিশেষ নাগৰিক কাৰ্যসূচী চিভিক একচন প্ৰগ্ৰেম সফলতাৰে সম্পন্ন কৰে। এই অনুষ্ঠানটো সীমান্তৱৰ্তী গাঁওসমূহত সামাজিক সেৱা আৰু দায়বদ্ধতাৰ মনোভাৱ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল। অনুষ্ঠানত 89 বেটেলিয়নৰ কমাণ্ডেণ্ট সত্ৰশাল খণ্ডৰ বিষয়া আৰু সৈনিকসকলৰ লগতে লক্ষীমাৰী বেৰভাঙি আৰু নালিয়া অঞ্চলৰ স্থানীয় প্ৰতিনিধি হিতাধিকাৰী আৰু অসংখ্য ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল স্থানীয় সম্প্ৰদায়ক সহায় আৰু শক্তিশালী কৰাৰ বাবে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। বেটেলিয়নটোৱে অঞ্চলটোৰ 10 গৰাকী প্ৰয়োজনীয় মহিলাক চিলাই মেচিন দান কৰে। এই উপহাৰৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক স্বনিয়োজিত কৰি তোলা আৰু তেওঁলোকক আৰ্থিকভাৱে স্বাধীন কৰি তুলি এক উন্নত জীৱন ধাৰণত সহায় কৰা। বেটেলিয়নৰ বিষয়াসকলে মন্তব্য কৰে যে মানৱ সেৱা আগবঢ়োৱা আৰু প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাটো বেটেলিয়নৰ কৰ্তব্য। স্থানীয় ৰাইজেও বিএছএফৰ এই মানৱীয় পদক্ষেপৰ বাবে তেওঁলোকৰ তীব্ৰ আনন্দ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। এক উষ্ম আনন্দময় আৰু সৌদাস্যপূৰ্ণ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটো সফলতাৰে সামৰণি পৰে। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ প্ৰতিবেদন, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। फिर ये सिविक एक्शन के बाद में जो है रिफ्रेशमेंट का भी रखा गया है, इंतज़ाम किया गया है। तो ये हम यहाँ पे ट्रेनिंग देंगे। आपके जो बच्चे यहाँ पे जो पढ़ना चाहते हैं, जॉब करना चाहते हैं, उनको हम फिज़िकल ट्रेनिंग, कंप्यूटर की जानकारी और पेपर कैसे देना है उसके बारे में तैयारी करवाएं। तो ये जल्द ही हम इसको स्टार्ट करेंगे। 15-20 दिन में तैयारी ऑलमोस्ट हो गई है। अभी आज के जो भी लाभार्थी हैं वो आएँ और अपना अपना सिलाई मशीन यहाँ से लें और अपना एंजॉय करें और काम आगे बढ़ाएं। धन्यवाद।